प्रश्न नम्बर 1 বৰ্তমান অসমৰ ৰাজ্যপাল গৰাকীৰ নাম কি? বৰ্তমান অসমৰ ৰাজ্যপাল গৰাকীৰ নাম হল লক্ষণ প্ৰসাদ আচাৰ্য। प्रश्न नम्बर 2 বৰ্তমান অসমৰ বিধানসভাৰ অধ্যক্ষ গৰাকীৰ নাম কি? বৰ্তমান অসমৰ বিধানসভাৰ অধ্যক্ষ গৰাকীৰ নাম বিশ্বজিৎ দৈমাৰী। प्रश्न नम्बर 3 বৰ্তমান অসমৰ বিধানসভাৰ উপাধ্যক্ষ গৰাকীৰ নাম কি? বৰ্তমান অসমৰ বিধানসভাৰ উপাধ্যক্ষ গৰাকীৰ নাম হল নুমুল মুমিন। কুৱেশ্যন নম্বৰ 4 বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী গৰাকীৰ নাম কি? বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী গৰাকীৰ নাম হল হিমন্ত বিশ্ব শৰ্মা। প্ৰশ্ন নম্বৰ 5 বৰ্তমান অসমৰ শিক্ষামন্ত্ৰী গৰাকীৰ নাম কি? বৰ্তমান অসমৰ শিক্ষামন্ত্ৰী গৰাকীৰ নাম হল ৰণোজ পেগু। প্ৰশ্ন নম্বৰ 6 বৰ্তমান অসমৰ বন আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰী গৰাকীৰ নাম কি? বৰ্তমান অসমৰ বন আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰী গৰাকীৰ নাম হল চন্দ্ৰমোহন পাটোৱাৰী। বৰ্তমান অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ মন্ত্ৰী গৰাকীৰ নাম কি? বৰ্তমান অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী গৰাকীৰ নাম হৈছে ৰঞ্জিত কুমাৰ দাস। প্ৰশ্ন নম্বৰ 8 বৰ্তমান অসমৰ কৃষি মন্ত্ৰী গৰাকীৰ নাম কি? বৰ্তমান অসমৰ কৃষি মন্ত্ৰী গৰাকীৰ নাম হৈছে অতুল বৰা। প্ৰশ্ন নম্বৰ 9 বৰ্তমান অসমৰ পৰিবহণ বিভাগৰ মন্ত্ৰী গৰাকীৰ নাম কি? বৰ্তমান অসমৰ পৰিবহণ বিভাগৰ মন্ত্ৰী গৰাকীৰ নাম হৈছে যোগেন মোহন। প্ৰশ্ন নম্বৰ 10 বৰ্তমান অসমৰ বিত্তমন্ত্ৰী গৰাকীৰ নাম কি? বৰ্তমান অসমৰ বিত্তমন্ত্ৰী গৰাকীৰ নাম হৈছে অজন্তা নেওগ। প্ৰশ্ন নম্বৰ 11 বৰ্তমান অসমৰ গৃহ আৰু নগৰৰ পৰিক্ৰমা মন্ত্ৰী গৰাকীৰ নাম কি? বৰ্তমান অসমৰ গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী গৰাকীৰ নাম হৈছে জয়ন্ত মল্ল বৰুৱা। প্ৰশ্ন নম্বৰ 12 বৰ্তমান অসমৰ খাদ্য আৰু গ্ৰাম্য পৰিক্ৰমা বিভাগৰ মন্ত্ৰী গৰাকীৰ নাম কি? বৰ্তমান অসমৰ খাদ্য আৰু গ্ৰাম্য পৰিক্ৰমা বিভাগৰ মন্ত্ৰী গৰাকীৰ নাম হৈছে কৌশিক ৰায়। প্ৰশ্ন নম্বৰ 13 বৰ্তমান অসমৰ হস্ততাঁত আৰু বস্ত্ৰ মন্ত্ৰী গৰাকীৰ নাম কি? বৰ্তমান অসমৰ হস্ততাঁত আৰু বস্ত্ৰ মন্ত্ৰী গৰাকীৰ নাম হৈছে অশোক গৌৰা বৰ্মা। প্ৰশ্ন নম্বৰ 14 বৰ্তমান অসমৰ শ্ৰমিক কল্যাণ বিভাগ মন্ত্ৰী গৰাকীৰ নাম কি? বৰ্তমান অসমৰ শ্ৰমিক কল্যাণ বিভাগৰ মন্ত্ৰী গৰাকীৰ নাম হৈছে ৰূপেশ গোৱালা। প্ৰশ্ন নম্বৰ 15 বৰ্তমান অসমৰ সংসদীয় পৰিক্ৰমা আৰু জলসম্পদ বিভাগৰ মন্ত্ৰী গৰাকীৰ নাম কি? বৰ্তমান অসমৰ সংসদীয় পৰিক্ৰমা আৰু জলসম্পদ বিভাগৰ মন্ত্ৰী গৰাকীৰ নাম হৈছে পীযুষ হাজৰিকা। প্ৰশ্ন নম্বৰ 16 বৰ্তমান অসমৰ স্বাস্থ্যমন্ত্ৰী গৰাকীৰ নাম কি? বৰ্তমান অসমৰ স্বাস্থ্যমন্ত্ৰী গৰাকীৰ নাম হৈছে অশোক সিংহল। প্ৰশ্ন নম্বৰ 17 বৰ্তমান অসমৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী গৰাকীৰ নাম কি? বৰ্তমান অসমৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী গৰাকীৰ নাম হৈছে বিমল বৰা। প্ৰশ্ন নম্বৰ 18 বৰ্তমান অসমৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী গৰাকীৰ নাম কি? বৰ্তমান অসমৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী গৰাকীৰ নাম হৈছে নন্দিতা গালোচা। প্ৰশ্ন নম্বৰ 19 বৰ্তমান অসমৰ শক্তি মন্ত্ৰী গৰাকীৰ নাম কি? বৰ্তমান অসমৰ শক্তি মন্ত্ৰী গৰাকীৰ নাম হৈছে প্ৰশান্ত ফুকন। প্ৰশ্ন নম্বৰ 20 বৰ্তমান অসমৰ পশুপালন আৰু মীন বিভাগৰ মন্ত্ৰী গৰাকীৰ নাম কি? বৰ্তমান অসমৰ পশুপালন আৰু মীন বিভাগৰ মন্ত্ৰী গৰাকীৰ নাম হৈছে কৃষ্ণনন্দু পাল। প্ৰশ্ন নম্বৰ 21 বৰ্তমান অসমৰ ৰাজহ মন্ত্ৰী গৰাকীৰ নাম কি? বৰ্তমান অসমৰ ৰাজহ মন্ত্ৰী গৰাকীৰ নাম হৈছে কেশৱ মহন্ত। হেল্ল' বন্ধুসকল, এনেধৰণৰ গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। হয় বন্ধুসকল, যদি ইউটিউবৰ পৰা চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু যদি ফেচবুকৰ পৰা চাই আছে তেনেহ'লে ফ'ল' কৰিব নাপাহৰিব। থেংক ইউ অল দ্য বেষ্ট ছ' মাছ। বাই বাই।